গাঁৱৰ বোৰে মানে চাইকেল লৈ গাঁৱে গাঁৱে মানে কিবা সৰু সৰু ব্যৱসায় কৰি আছিলোঁ। ভাবিছিলোঁ এই ব্যৱসায়টো কৰি যেনে তেনে মানে ঘৰখন কটাই যদি এই পৃথিৱীৰ পৰা যাব পাৰোঁ, সেইটোৱে মানে উদ্দেশ্য লৈ ব্যৱসায় এটা কৰি আছিলোঁ। এদিন হঠাৎ এজন ভগৱানৰ দূত হিচাপত বিক্ৰম কুমাৰ নাথ হাতীবাদ হয়, তেওঁ মোক এই ইণ্ডাষ্ট্ৰীটো চিনাকি কৰাই দিছিল। আৰু এজন মোৰ অন্তৰগুৰু মিষ্টাৰ মদন চন্দ্ৰ নাথ, আজি তেওঁ মানে এটা এই এপিচিৰে ৰিচিভ কৰিবৰ কাৰণে যিখিনি শিকাই বুজাই আমাৰ মূল মানুহ হৈছে মদন চন্দ্ৰ নাথ। চাওক, মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু তেওঁ মোক আৰু বহুত আগুৱাই লৈ যাব বুলি মোৰ পুৰা বিশ্বাস আছে। আৰু এই ইণ্ডাষ্ট্ৰীটোত কথা হৈছে, মই আপোনালোকক এটাই কথা কওঁ, পৃথিৱীত জন্ম লৈছোঁ, কিন্তু পৃথিৱীত জন্ম লৈ মৃত্যু সময়লৈকে আমাৰ যিখিনি প্ৰয়োজনীয় হাতিয়াৰ হয়, অস্ত্ৰ হয়, এই ইণ্ডাষ্ট্ৰীটোত পোৱা যায়। কিয়? আপোনাৰ একোৱে অভাৱ নাথাকে, যি বিচাৰে তাকে পাব পাৰে। কাৰণ মই ভবা নাছিলোঁ, মই সপোন কি বস্তু মই জনা নাছিলোঁ, কিন্তু সেই সপোন আজি ইণ্ডাষ্ট্ৰীলৈ আহি মদন চাহক মই সপোন দেখিবৰ কাৰণে সাহস পালোঁ। কাৰণ সপোন ভাবিছিলোঁ কেতিয়াবা ৰাস্তাইদি গাড়ী এখন যায়, গাড়ীখন ল'ব পাৰিম জানো, সাহস হ'ব জানো, বা ভাল ঘৰ এটা বনাওঁ, কোনোবা মৰিগাঁও বা নগাঁও টাউনলৈ গ'লে ঘৰবিলাক চাই যাওঁ, মই এনেকুৱা এটা ঘৰ বনাব পৰা হ'লে। কিন্তু ভাবোঁ, কিন্তু কথা হৈছে কেতিয়াও ৰাস্তাটো বিচাৰি পোৱা নাছিলোঁ। আজি এই নেটৱৰ্ক ইণ্ডাষ্ট্ৰীৰ জৰিয়তে মই ভাবোঁ কিমান মহলীয়া যে ঘৰ বনাব পাৰিম, এই সপোনটো মই ছাকচেছ হ'ব পাৰিম, বা এইটো বিশ্বাস আছে ইয়াত পাই বুলি। গতিকে মই ভাবোঁ আপোনালোকক অনুৰোধ জনাইছোঁ, আজি যিটো প্ৰগ্ৰাম হয়, এই প্লানটো চাই আপোনালোকে আজি ডিচিশ্যন লওক, যাতে আপোনালোকৰ এজন পূৰ্ণাংগ মানুহ হ'ব পাৰে।